ওলাই যা, তই ওলাই যা, মোৰ ঘৰখনৰ পৰা ওলাই যা। কোন আছে তোৰ ইয়াতে? তোৰ কথা একো শুনিবলগীয়া নাই, তই ওলাই যা। সঁচাকৈ ওলাই যা শব্দটো যে কিমান ভয়ংকৰ নহয় জানো। বিয়া হৈ যোৱাৰ পিছত ছোৱালী এজনীয়ে যেতিয়া নিজৰ মানুহজনৰ পৰা ওলাই যা বুলি শব্দটো শুনিবলৈ পোৱা যায়, কিমান ভয়ংকৰ, যোনে শুনে সিহে আচলতে বুজিব পাৰে। আৰু মাতৃগৃহততো ঘূৰি যাব নোৱাৰে, কাৰণ নিজৰ মাতৃ পিতৃক দুখ দিব কোনো ছোৱালীয়ে নিবিচাৰে। যদি তাই ওলাই যা বুলি কোৱাৰ পিছত ওলাই গৈ নিজৰ মাক দেউতাকৰ ঘৰত থাকে, সেই মাক দেউতাকৰো তেতিয়া বহুখিনি চিন্তা আহি পৰিব। সেইবাবে মাক দেউতাকক দুখ দিব পৰাকৈ সেইখন ঘৰলৈ তেওঁ ঘূৰি যাব কোনোৱে নোৱাৰে, কোনো ভাল ছোৱালীয়ে নোৱাৰে আচলতে, যদি মাক দেউতাকক ভাল পায়। আৰু তাৰে বিপৰীতে সেই ঘৰখনত থাকিবও নোৱাৰে, ওলাই যা বুলি পেলাই হাহাকাৰ কৰে। ওলাই গৈ বাহিৰত থাকে বাৰু, কিন্তু ক'ত গৈ থাকিব? ক'তোতো যাব নোৱাৰে, নিজৰ বুলিবলৈ একো নাই। বহু এনেকুৱা সাহসী ছোৱালী আছে যিয়ে ওলাই যা বুলি কোৱাৰ লগে লগে ওলাই গৈ নিজে অকলশৰীয়া জীৱন যাপন কৰে, কিন্তু তাৰে ভিতৰত বহু এনেকুৱা ছোৱালী আছে ওলাই যা বুলি কোৱাৰ পিছতে কিন্তু ওলাই যাব নোৱাৰে, কাৰণ তেওঁলোকৰ এখন নিজস্ব ঘৰ নাই। মা দেউতাকৰ ঘৰতো তেখেতসকলৰ স্থান নাথাকে, কাৰণ তাত ককায়েক বৌয়েকহঁত থাকে। তাত গ'লে তাইৰ নিজৰ ল'ৰা ছোৱালী আৰু তাইৰ কেতিয়াও কোনোদিন স্থান নাথাকে। সেইবাবে ওলাই যা বুলি কোৱাৰ পিছতো নিজৰ গিৰিয়েকৰ ঘৰখনতে চাকৰৰ সদৃশ ব্যৱহাৰ সহ্য কৰি পেলাই সেই ঘৰখনতে চকুৰো টুকি টুকি থাকিবলগীয়া হয়, কাৰণ তাইৰ যে নিজস্ব কোনো ঘৰ নাই। সেয়েহে মই আজিৰ যুগৰ ছোৱালীবোৰক কৈছোঁ যে তোমালোকে নিজকে পঢ়ি শুনি কিবা এটা কৰি পেলাই এনেকুৱাকৈ প্ৰস্তুত কৰি ৰাখা যাতে কোনোবাই ওলাই যোৱা বুলি কোৱাৰ লগতে তোমালোকে হাঁহি মুখে ওলাই যাব পাৰা, আৰু মাৰ ঘৰখনৰ অবিহনেও যাতে নিজৰো কিবা এটা অস্তিত্ব থাকে, মাৰ ঘৰখনৰ এৰিও নিজেও যাতে থাকিব পৰাকৈ নিজকে প্ৰস্তুত কৰিবা। মানে মাৰ ঘৰখনক এৰিও যাতে নিজা বুলিবলৈ ক'বৰ কাৰণে তোমালোকৰ এখন ঘৰ থাকে, নিজে যাতে নিজৰ কষ্টৰে নিজৰ ঘৰ এখন তৈয়াৰ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰি ৰাখিবা।